তাকে টিকেট কাটি ইয়াক সোমাবলৈ আহিছোঁ এতিয়া। লেপকেইখন ধুনীয়া লৈছোঁ। কিমান দাম এইবিলাক? ছিংগল 1500 এইবিলাক ৰাজাই হয়। ভাল লাগিছে ন? শ্বলখন বহুত ধুনীয়া লাগিছে। এইটো ষ্টলটো কিমান দাম? হা 1500। বহুত ধুনীয়া লাগিছে। আপোনালোকে লয় যদি ইয়াতে ক্ৰয় কৰিবলৈ আহিব পাৰে। দেখা পাইছে বিৰাট ধুনীয়া লাগিছে দেই। কাশ্মীৰী হয়। এইটো কিমান হয়? 2000 এটা দেখা পাইছে। কাশ্মীৰী হয়। ইয়াতে গহনা লয় যদি আপোনালোকে গহনা ল'ব পাৰিব। অসমীয়া গহনা চেইনবিলাক দেখা পাইছে, বহুত ধুনীয়া হয়। এইবিলাক কিমান দাম? 150 দেখা পাইছে। ইমান ধুনীয়া চেইন দি আছে। এইবিলাক খাৰুটো, এই খাৰুটো কেনেকৈ? এয়া 4 পাতত 250কৈ দি আছে দেখা পাইছে। আপোনালোকে সকলোৱে ল'বলৈ আহিব। ইয়াতে মোজাবিলাক পাব কোনোবাই যদি ক্ৰয় কৰিব বিচাৰে। এইবিলাক কেনেকৈ লৈছে মোজা? 150 চাইজো দি আছে। ঊলৰ হয়। बहुत फिंगर वाला है सब लेडीज है। लेडीज जेंट्स बच्चों का सब मिलेगा। ऐसे जूता मिलेगा। ये 150। এইটো 150 ঘৰতে পিন্ধিব পাৰে যদি ৰুমত পিন্ধিব পাৰিব টাইলছৰ ঘৰত। टोपी है, ग्लव्स है, हेडफोन है। হেডফোনবিলাক কেনেকৈ? 150 আছে, 250 আছে। 250 150। এইটো ইমান মৰম লাগিছে। এইটো কিমান? 250। আপোনালোকে লয় যদি সোনকালে আহিব, নহ'লে ষ্টক শেষ হৈ যাব। বাইদেউৰ দোকানখন যে আৰু ধুনীয়া লাগিছে দেই। এই নীলাটো ইমান ভাল লাগিছে। নীলাযোৰ এয়া বাইদেউ দেখা পাইছে। বাইদেউৰ ঘৰৰ পৰাই ব্যৱসায়টো আৰম্ভ কৰি আছে। আৰু আমাৰ অসম মহোৎসৱত এনেকৈ প্ৰত্যেকবাৰে তেওঁ আহি থাকে। আৰু শাল আছে। প্ৰথম আপোনালোকৰ কাপোৰবিলাককে দেখাই দিছোঁ যাতে আপোনালোকৰ চাই ভাল লাগে। তাৰপিছত আমি বাইদেউৰ লগত অকণমান কথা পাতিম। আপোনালোকে চাই লওক। বহুত ধুনীয়া ধুনীয়া কাপোৰ ৰাখিছে বাইদেৱে। এইবোৰ কেনেকৈ? এইযোৰ বহুত ধুনীয়া লাগিছে। ৰিম্পী সেনেকুৱাকৈ ল'ব পাৰোঁ। বাইদেউ আপোনাৰ ঘৰ কোন জেগা? চাৰিগাঁও। আপোনালোকে যোগাযোগ কৰিব পাৰিব। বাইদেউ কণ্টেক্ট নাম্বাৰটো কৈ দিলে এবাৰ ভাল পাম। এইযোৰ কাপোৰ চাওক। এইযোৰ কিমান কৈছে বাইদেউ? 1800 চাওক। ইমান ধুনীয়া কাপোৰ এযোৰ দিছে। ভিডিঅ'টোত বাৰু ইমান ভালকৈ আমি দেখা পাব পৰা নাই, কিন্তু বহুত ধুনীয়া কাপোৰ এযোৰ। কি হয় এইযোৰ? এইযোৰ প্ৰিমিয়াম কোৱালিটি টচ কটন। প্ৰিমিয়াম কোৱালিটি টচ কটন। নুফুটে, মুখতে নুফুটে দেই। কাপোৰৰ নাম নাজানো যে, সেইটো কাৰণে ভুল হ'লে ধৰি নাথাকিব। বিৰাট ধুনীয়া লাগিছে কাপোৰযোৰ।
মানে গৰমতো পিন্ধিব পৰা ন? মেখেলাখন এখন মেখেলা বাইদেউ নামটো কৈ দিব আপোনাৰ? মই আব্যশ্ৰী কাকতি নেওগ আব্যশ্ৰী কাকতি নেওগ। অঁ 93650 অঁ 99718 আকৌ এবাৰ কৈ দিয়কচোন। 93650 99718 অঁ আপোনালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিব। তেওঁৰ পৰা যদি কাপোৰ ক্ৰয় কৰিব বিচাৰে, কিন্তু কাপোৰখিনি বহুত মানে ধুনীয়া ভেৰাইটিছ আনিছে আৰু দামবিলাকো ইমান বেছি নাই কৰা, মানে জোখৰে কৈছে। আপোনালোকে যদি নিজে কিনিবলৈ আহে তেওঁ আৰু অলপমান মানে কমাব। অঁ অঁ ঠিক আছে। অঁ 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 এয়া নেক্সট এয়া বাইদেউৰ ওচৰলৈ আহিছোঁ। অঁ বাইদেউৰ ওচৰত গামোচাখন ধুনীয়া লাগিছে। বাইদেউ গামোচাখন কিমান? 1800 কৈছে। এখন টচৰ গামোচা ন? বাইদেউ বৰ ধুনীয়া ৱাচকোট পিন্ধি আছে, আপোনালোকে চাব পাৰে। আপুনি ৱাচকোট বিক্ৰী কৰে নি? নিবিকে ন? পিন্ধি আছে বনাই। আমি ভাবিলোঁ ইয়াতে বিক্ৰী কৰে বুলি। কাপোৰ কেইযোৰ কিন্তু ধুনীয়া লাগিছে দেই। বেছি টচৰ মুগা কাপোৰ ইয়াত আছে, আপোনালোকে আহিব। এতিয়া মই দামটো সুধি নেদেখাওঁ, মানে বহুত কাষ্টমাৰ ভিৰ লাগি আছে। আমি আগৰ দোকানখনলৈ যাওঁ। একেটাই মোজা আছে, লং মোজা, চক্স, কটন এইবিলাক। বাইদেউ ৰঙাযোৰ কিমান দাম? কিহৰ হয়? কেঁচাপাত কটন। বহুত ধুনীয়া লাগিছে দেই কাপোৰযোৰ। কেঁচাপাত কটন 4200। ইমান ধুনীয়া ধুনীয়া কাপোৰ ৰাখিছে। লয় যদি ইয়াতে ল'বলৈ আহিব পাৰে। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? যোৰহাটৰে। আপোনাৰ ঘৰতে? অঁ দোকান কোন জেগাত আছে? অঁ অঁ দোকান আছে আপোনালোকৰ? অঁ আপোনালোকে দোকানতো ক্ৰয় কৰিলে কৰিব পাৰে। আপোনাৰ নামটো? চয়নিকা দলৈ। দোকানখনৰ নাম? চানেকি। অঁ চানেকিৰ পৰা আহিছে। অঁ তাৰপিছত বাইদেউ আপোনাৰ কণ্টেক্ট নাম্বাৰটো কৈ দিব। 9954 অঁ 30 5859। অঁ বাইদেউৰ লগত যোগাযোগ কৰিব পাৰিব। চানেকি হয় তেওঁৰ দোকানখনৰ নাম। বহুত ধুনীয়া ধুনীয়া কাপোৰ ৰাখিছে। কাপোৰখিনি কালেকশ্যন মানে আপোনালোকে চাব পাৰে। কাপোৰখিনি ভেৰাইটিছ হয়, মানে চব নতুন ডিজাইনৰ হয়। অঁ বহুত ধুনীয়া লাগিছে, বিৰাট ধুনীয়া লাগিছে। এইযোৰ বোলে 2400 টকা বাইদেউ দোকানৰ কাপোৰ। আপোনালোকে চাব পাৰে, বিৰাটেই ধুনীয়া। মানে ইমান কমত এনেকুৱা কাপোৰ এযোৰ নেপাব চাগে। বিৰাট ধুনীয়া লাগিছে। ফুলটো এবাৰ চাই লওক। এইটো কাপোৰটো কিহৰ বুলি ক'লে? চেমি পাটৰ বুলি কৈছে। ইয়াতে ভাল লগা কাপোৰ গোটেই। ইয়াতে বহুত ধুনীয়া ধুনীয়া কাণফুলি ৰাখিছে। এইখিনি আঙুঠিখিনি চাব পাৰে, বিৰাটেই ধুনীয়া লাগিছে। এইখিনি তেওঁলোকে ঘৰতে বনাই বিক্ৰী কৰিছে, সকলোৱে ল'ব পাৰে। মুগাৰ পাটৰ তেনেকুৱা গামোচা কাটি কাটি বনাইছে। এইটো ডিজাইন বহুত ধুনীয়া লাগিছে। এইটো কিমান দাম? 850কে। লয় যদি কোনোবাই আহিব পাৰে। এইকেইটা চাওক ইমান ধুনীয়া লাগিছে। 850 টকাত বহুত ধুনীয়া হয়। পিম্পি এবাৰ পিন্ধি দেখা।
লগতে এইটো কাণফুলি বিৰাটেই ধুনীয়া লাগিছে। বহুত ধুনীয়া লাগিছে গহনাটো। লগতে এইযোৰ কাণফুলি ইমানেই ধুনীয়া লাগিছে। লয় যদি আহিব। তোমাৰ দোকান ক'ত আছে? দোকান মানে ঘৰতে আমি ঘৰৰ পৰাই হ'লচেল কৰি দিওঁ। অঁ ঘৰৰ পৰাই দি আছে ন? তোমাৰ নামটো কৈ দিয়া। মিণ্টু গগৈ। অঁ তোমাৰ কণ্টেক্ট নাম্বাৰটো? 8638054502। অঁ কণ্টেক্ট কৰি আহিব পাৰিব। ঘৰৰ পৰাই ব্যৱসায় আৰম্ভ কৰি আছে তেওঁ। কোনোবাই যদি ল'ব বিচাৰে আৰু অলপ কমাম বুলিও কৈছে। গহনাবিলাক যদি ঘৰৰ পৰা লয় ডিছকাউণ্ট দিম কৈছে। কাৰোবাৰ পচন্দ লাগিলে আহিব পাৰে। বহুত ধুনীয়া হয়। আমি কিন্তু ঘৰত বনাবলৈ হ'লে মানে যিমানটো কৈছে তাতকৈ বহুত যাব। মানে টচৰ মেখেলা এখন বা চাদৰ এখন কটা সম্ভৱ নহয় আমাৰ কাৰণে। তেওঁলোকে এইবিলাক মানে একেলগে বহুত বনাই কাৰণে পাটৰ মুগাৰ চব বনাব পাৰে। আমি এখন গামোচা কিনিবলৈ গ'লে কিমান পইচা খৰচ হয়। সেইকাৰণে এনেদৰে যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে কমতে পাব। তেওঁ কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰি আপোনালোক আহিব। $300 কুৰ্তি দি আছে। এইবোৰ গৰম মেক্সি 350, গৰম পেণ্ট 200, 250 ডাঙৰবিলাকৰ কাৰণে প্লাজো। ল'ৰা ছোৱালীবিলাকক লৈ আহিব। ইয়াতে মেলি দিব খেলিবলৈ। কি ধুনীয়াকৈ বনাই থৈছে। আমাৰ ৰিম্পীয়ে অকণমান চলাওঁ বুলি কৈছিলে। বাইদেউহঁতে কৈছে বোলে ডুব যাব পাৰে বোলে, ৰিক্স ল'ব নোৱাৰে বোলে, এইটো বহুত দ হয়। সেইটো কাৰণে ৰিম্পীক মই মানা কৰিছোঁ। তাই নুশুনে, থুনাই আছে। এয়া কৈ আছোঁ তাই বোলে চলায়েই বোলে। মই কৈছোঁ হ'ব দে। অঁ বহিছে। অঁ এই আমাৰ ওচৰ খুৰা হয়। বেলুন লৈ আহিছে। তেওঁ বহুত ধুনীয়া বেলুন ডিজাইন কৰে। আজি ডিজাইন কৰি অনা নাই। এইটো গাঁৱৰ ঘৰ এখন বনাই দিছে ধুনীয়াকৈ। এয়া পপকৰ্ণ খাই যদি আহিব পাৰে। এইটো কি বুলি কয়? ইয়াতে এতিয়া আমি ফুচকা নাখাওঁ, চাহ খাবলৈ আহিছোঁ। এই মটকিত চাহ দি আছে, বহুত ধুনীয়া হয়। ইয়াতে বিৰিয়ানী বনাই থৈছে। খাই যদি আপোনালোকে আহিব পাৰে। এইটো কাৰী দিছে লগত। ইয়াত চাওমিন। কি খাম বুলি ভাবিছে? খাই ভাল পোৱাসকলে সকলোৱে আহিব। ফ্ৰীকৈ কোনেও খাবলৈ নাপায় বাৰু, পইচাই দিব লাগিব। কিন্তু বহুত টেষ্টি বনাইছে। এয়া মটকিত চাহ আমি ৰিম্পীয়ে মই খাবলৈ বহিছোঁ। তাইতো ৰ'বই পৰা নাই। বহুত বঢ়িয়া। চাহটো বেছি দাম নাই লোৱা, 30 টকাকৈ লৈছে। মটকিত দিছে কিন্তু বহুত টেষ্টি হয়। আপুনি মটকিটো ঘৰত গৈ ফুল সজাব পাৰিব, লৈ যাব পাৰিব। এইটো আহি গ'ল আমাৰ চাওমিন, চিকেন চাও। ৰিম্পীয়ে ৰখিবই পৰা নাই। ভাগ লগা। ইমান ধুনীয়াকৈ কবিতা আবৃত্তি কৰি আছে, কিন্তু খোৱাটোহে ডাঙৰ আমাৰ। সেইটো কাৰণে আমি কবিতা আবৃত্তি চাবলৈ যোৱা নাই। তই মোক গোটেই আধা আধি চাওমিন পেলাই দিলি। আৰু অকণ লৈ ল। মুঠি মুঠি খুনগুটি লুকুৱাই ৰখা হয়, বন্ধকতে ৰখা হয় কৃষকৰ আশা। সেই ঘৰ কুবীৰ নহয়, য'ত ফুল কুমলীয়া কিশোৰ কিশোৰীৰ জীৱন নিপাত যায়। কবিতা আবৃত্তি শুনিলোঁ। এতিয়া আমি আকৌ ঘৰলৈ যাবলৈ ওলাই আহিলোঁ। লুণ্ঠিত হয়